স্বাধীনতাৰ চিঞৰ। এটা উত্তৰৰ সন্ধানত মই, আপুনি, আমি সকলো স্বাধীনতা শুনিলে মুক্ত পক্ষীৰ দৰে মনটো উৰুৱাই নিয়া এটা শব্দ। পিছে সজাত বন্দী ভাটৌৱে কি বুজিব নীল আকাশত উৰাৰ মাদকতা কিমান? আমি স্বাধীন হৈও পৰাধীন নেকি? এটা উত্তৰৰ সন্ধানত বিহুতলীৰ শ্বহীদ বেদীত ফুল দিওঁতেহে কিয় মনত পৰে শ্বহীদসকলে যে সময়ত নিজৰ তেজেৰে ফাকু খেলিছিল? মৃত্যুৰ মূল্য কি ইমান সুলভ নে? ক'ত হেৰাল সেই সংগ্ৰামী বাণীবোৰ? ক'ত হেৰাল সেই স্বাধীনতাৰ চিঞৰ? স্বাধীন স্বাধীন বুলি চিঞৰাজনেই কাৰোবাৰ ভয়ত পৰাধীন। প্ৰকৃতিৰ আনন্দ ল'বলৈ যোৱা অভিনীল এখন স্বাধীন দেশৰে নাগৰিক নাছিল নে? সৎ পথেৰে উপাৰ্জন কৰা সনাতন ডেকা দোষেই বাকী আছিল, যি বাপেকৰ আগতে পুতেকক হত্যা কৰে। ৱাহ, কি সুন্দৰ নিদৰ্শন! সমাজত মুখা পিন্ধি সেইসকলেই আগো শ্লোগান দিয়ে, বন্দে মাতৰম, অসম আমাৰ ৰূপহী গুণৰো নাই শেষ। হয়নে? প্ৰশ্ন আমাৰ, উত্তৰ আপোনালোকৰ। ডেউকা মেলি উৰিব খোজা এহালি শান্তি চৰাই নীল আকাশলৈ বুলি ডেউকা মেলে। স্বাধীন স্বাধীন বুলি ক'ব খোজা মনটোৱে আমাক বৰকৈ প্ৰশ্ন কৰে, স্বাধীন হৈও আমি পৰাধীন নেকি? সময়ে সকলো উত্তৰ দিব জানে। বিপ্লৱী কণ্ঠবোৰ তাতেই হেৰাই। বাহিৰত সেয়া কিহৰ কোলাহল? মাজে মাজে চোন কাৰোবাৰ বিকট চিঞৰ, দুই এটা গুলীৰ শব্দও আহিছে। হাতে হাতে প্লেকাৰ্ড, বেনাৰ, পোষ্টাৰ। বুজিলোঁ, নিশ্চয় ৰজা ঘৰীয়াৰ প্ৰজাৰ ওপৰত মাধমাৰ দিয়াৰ কামত প্ৰজাৰ খং, মানে উত্তাল পৰিৱেশ, প্ৰতিবাদৰ জোৱাৰ, কেইজনমান নিৰীহৰ পুনৰ প্ৰাণ যোৱাৰ সময়। এই ছবিসমূহ কিয় বাৰে বাৰে দেখোঁ? কিয় বাৰে বাৰে এই যুঁজখনত প্ৰজা পৰাস্ত হয়? কিয় ৰজা আজি চকু থাকিও অন্ধ, মুখ থাকিও বোবা? আৰু মনেতো এয়াও কৈছে মোক, শক্তি থাকিও ৰজা আজি নিথৰুৱা। সকলো দিশে কেৱল হাই হাই মুৰ্দাবাদ, জিন্দাবাদ ধ্বনি। হাতে হাতে জুই, প্লেকাৰ্ড, বেনাৰ, পোষ্টাৰ। সময়ৰ তাৰণাত এয়া যেন জাতি মাতি ভেটি ৰক্ষাৰ যুঁজ। স্বাধীনতাৰ চিঞৰত যেন সকলো আজি মগ্ন। প্ৰতিবাদৰ জোৱাৰ দেখি সকলোৱে কয়, আকৌ যদি যাব লাগে শৰাই ঘাটলৈ, লুইত পাৰৰ ডেকা বন্ধু নাথাকিবাৰৈ, লুইত পাৰৰ ডেকা বন্ধু নাথাকিবাৰৈ। আকৌ যদি যাব লাগে শৰাই ঘাটলৈ, লুইত পাৰৰ ডেকা বন্ধু নেথাকিবাৰৈ, নেথাকিবাৰৈ। जन गण मन अधिनायक जय हे भारत भाग्य विधाता। पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल गंगा, विंध्य हिमाचल यमुना गंगा, उच्छल जलधि तरंगा। तव शुभ नामे जा